তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আমি আছো কিম ভাইৰ লগত। চবৰে ভাল খবৰ খবৰ আছো আৰু ধুনীয়া মজা। বাকী যিয়ে নহওক, আৰু আজি আমি এটা বেলেগ প্লেন কৰি কিনে ওলাইছো। আৰু আমি দুজনে নহয়, আৰু দুজন আছে লগ লাগি আহিছো। 4জন আহিছো। তাৰপিছত আৰু আমি এতিয়া আছো বামুণীগাঁও শালবাৰীৰ মাজত এনে আৰু বহি আছো। অলপ গৰম দিন না, গৰম এটা ফিলিং আহি আছে, ঠাণ্ডা ঠাণ্ডা। তাৰপিছত আৰু বাকী দুজন গৈছে এইফালে উগুৰি হৈ ছয়গাঁও দি ওলাব। তাৰপিছত ছয়গাঁও হৈ ফালে গোবৰ্ধন হৈ ফালে আহিব। তাৰপিছত আমি এতিয়া উগুৰি দি সোমাই এতিয়া আমি বামুণীগাঁও ফৰেষ্ট অফিচটো দি ওলাম। তাৰপিছত আমি চাৰিজনে একলগ হৈ যাই আছো বকো, আৰু বকোত যাই আছো কিবা এটা কাৰণত। আৰু কি কাৰণত যাই আছো সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে কিবা ক'ব লগা থাকে কমেণ্ট ছেকশ্যনত যাই পুৰা কমেণ্ট কৰি জনাই দিলে হ'ল। বাকী যিয়ে নহওক সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব কি কথা, ক'ত যাই আছো আৰু কি কৰিম। আৰু বকৰ মাত্ৰ আহি গ'লো। আৰু এইফালে আছে টাৰ্জান ভাই। হেলমেটটো খুলি দিয়ক একবাৰ, টপৰাটো দেখাই দিম তোৰ অলপ। এই টাৰ্জান ভাই আজি পুৰা মোবাইল ল'ব, পুৰা মোবাইল লোৱাৰ পাৰ্টি আৰু কি হয় ঠিক নাই। আৰু আমাৰ একদম তো যাই আছোঁ আৰু মোবাইল ল'বা দোকানলৈ যাই আছিলোঁ আমি। দোকান আৰু দোকানত নাই জিতু দা। দোকান আছে জিতু দাৰ এখন দোকান। এই দোকানখনে ৰাস্তাৰ ফ্ৰণ্টতে আছে। তাৰপিছত এইখন ভিতৰত আছে, আৰু ভিতৰখন আমি আছোঁ। আৰু এয়া প্ৰাঞ্জল ভাই OnePlus হ'ব আজি আনবক্সিং দেখা হ'ব অলপ পিছত। আৰু বেলেগ পিছফালে দোকানী ভাই একবাৰ হাই কৰি দিওঁ হৈ যাম মজা। তাৰপিছত আৰু জিতু দা আহি আছে, জিতু দা আহিলে মোবাইলটো চাম। আৰু আমাৰ বেলেগ টাৰ্জান ভাই ল'ব মোবাইলটো। টাৰ্জান ভাই অঁ আজি পুৰা ফূৰ্তি কৰি একদম টাৰ্জান ভাইৰ মন পুৰা আৰু ভাল লাগি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। কি মোবাইল ল'ম দেখাই আছোঁ না, আপোনালোকে চাই থাকিব। পুৰা আনবক্সিং দেখাই দিম একদম। মোবাইল আমাৰ হাতত আহি গৈছে, আৰু টাৰ্জানে মোবাইল হাতত লৈ চাই আছে। মোবাইলটোত কি চিষ্টেম আছে আৰু কি ফেচিলিটি আছে চববিলাক চাই আছে। আৰু সম্পূৰ্ণ চোৱাৰ পিছত আমি আনবক্সিং কৰি দেখাই আছোঁ আপোনালোকক। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আৰু যিটো আহি পোৱা নাই, যিটো অহাৰ লগে আমি আনবক্সিং কৰি দিম। ভিডিঅ'টো চাই থাকক, একদম স্কিপ নকৰিব, সম্পূৰ্ণ চাব ভিডিঅ'টো। মোবাইলটো যে ল'বি পুৰা একদম ভাল লাগি আছে না, পুৰা মনটো অলপ লাগছে লাগিলেও আৰু পুৰা ভাল লাগি আছে মোবাইলটো ল'ব আজি ভাইয়ে। পাৰ্টি যিয়ে নহওক বাকী মোবাইল ভাল হ'ব, পুৰা মোবাইল ভাল হ'ব পুৰা। চাই থাকক সম্পূৰ্ণ একদম পুৰা। মালটো একবাৰ দেখাই দিয়ে ভাল কৰি মোবাইলটো দেখাব পুৰা মালটোৰ ভিতৰৰ মালটো কি আছে একদম পুৰা সম্পূৰ্ণ ভিডিঅ'টো চালে দেখা পাব। যদি আধাত ভিডিঅ'টো স্কিপ কৰি কাটি দিয়ে দেখা নাপাব। সম্পূৰ্ণ মালটো কি আছে ভিডিঅ'টো চাব লাগিব। OnePlusয়ে হ'ব, কিন্তু মোবাইলটো কেনেকুৱা ভিতৰত চব দেখা পাব না, কি মোবাইল এইবিলাক দেখা পাব চব বঢ়িয়া। খাই লোৱা মালটো এইটোৱে হ'ব, ভিতৰৰ মালটোহে কি মাল দেখা পাব একদম সম্পূৰ্ণ ভিডিঅ'টো চালে। আহিবাল আৰু মোবাইলটো আনবক্সিং কৰি দিয়ে যিটো চাং দে একবাৰ। অঁ আনবক্সিং কৰ এই মজা মেল মালটো ওলাইছে এতিয়া একদম পুৰা। মেন মাল এইটো ইমান সময়ৰ পৰা অপেক্ষা কৰি থকা মালটো এইটোৱে আছিলে আমাৰ। দে মোবাইলটো অলপ কিবা কৰি দি যিটো দা দোকানখনৰ বিষয়ে অলপ। OnePlus আপোনাৰ হৈ গ'ল OnePlus Note C2 Lite 6GB 128 ব্লু কালাৰত আছে। আপোনাৰ লাগিলে আহিব পাৰে। অনলাইন প্ৰাইজত হ'ব A to Z 19,999। আৰু দোকানখন কোনখিনিত আছে, কোন জেগাত কৈ দিয়া অলপ? বকোতে হয়, বকো মেইন টাউনত হয়, চিল্কা ওচৰত চাৰিআলিৰ ওচৰত। যদি কাৰোবাক মোবাইল লাগে আহিব পাৰে। আৰু কণ্টেক্ট নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম দিয়া। নিশ্চয় দি দিব আমাৰ নাম্বাৰ। বাকী ঠিক আছে, খবৰ চবৰ ভাল যিটো দা? বঢ়িয়া। মই অলপ আগতে নিলোঁ, মই সোমবাৰে লৈ গ'লোঁ মই এটা। আৰু আজি আমি আহিছোঁ ছেম মোবাইল লৈছোঁ, এই ছেম মোবাইলে মই এই ছেম মোবাইলে দিয়ে কৰি আছোঁ ভিডিঅ'। বঢ়িয়া ভাল ল'ৰা আমাৰ নিত্যানন্দ। চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰিব কৈ দিয়ে। চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আমাৰ নিত্যা চেনেলটো। আৰু ঠিক আছে, কিবা লাগিলে জনাব আপোনালোকে। চব পাই যায়, চব মোবাইল আমাৰ মোবাইল আৰু ফ্ৰিজ টিভি যি লাগে, হোম এপ্লায়েন্স ইলেক্ট্ৰনিক যি লাগে হ'ব ঠিক আছে। আৰু এইটো পাৰ্টনাৰ
দেখালেও লগতে আহি কিনে ঠিক আছে জিতুদা 2 নম্বৰ দোকান আৰু এখন ফ্ৰিজ চিৰিজ এনে কিবা কিবি ইলেক্ট্ৰিক বস্তু পোৱা যায় ফেন চেন কি পাই অলপ কৈ দিয়ে অলপ পাই আপোনালোকৰ ফ্ৰিজ হ'ব টিভি হ'ব আপোনালোকৰ যদি EMI কৰিব খোজে EMIতো হ'ব আপোনাৰ বাজাজ ফিনচেপৰ আপোনাৰ 40% ডাউন পে'মেণ্ট আহিব বাকীখিনি আপোনাৰ EMI হ'ব ঠিক আছে আৰু খাই অলপ বেয়া পালে যি খবৰটো নিদিয়াৰ কাৰণে নে কি বেয়া পাম মানে যেতিয়াখন এইটো মোবাইল লৈছে যেতিয়াখন এই মোবাইলটো লৈছে তেতিয়া ফোন মাৰি আহিছে ফোন মাৰি 3 দিন আগৰ পৰা কল কৰিছে আজি ফোন ল'ব আহিছে আজি কল কৰা নাই মোক কিবা এটা প্ৰব্লেমৰ কাৰণে সেনেকুৱা নহ'ল আৰু বাকী যিয়ে নহওক ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো হৈছে আৰু জিতুদা দোকানখন আহিব যদি আহে কোনোবাই একদম ৰাস্তাৰ ফ্ৰণ্টতে আছে বকত মানে মেইন চকটোত পুলিচ পইণ্টৰ ওচৰতে আছে চাৰিআলিত চকটোতে আছে তো থেংক ইউ বাই বাই তো আমাৰ OnePlus লোৱা হৈ গ'ল আৰু তাৰখন বাহিৰৰ পৰা 40K চেল্ফি উঠি আছে আৰু এতিয়া জিতুদাৰ দোকানটো আছে ভিতৰত আৰু আমি যাইছোঁ ঘৰত এতিয়া ঘৰত যাম মানে ঘৰত নাযাওঁ এতিয়া অলপমান পাৰ্টি হ'ব দোকানত কি কোৱা আমাৰ ভাইয়ে জানিব তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব থেংক ইউ বাই বাই